Hey guys, Windows Blockলৈ স্বাগতম জনাইছো আৰু সকলোকে ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো। আৰু আপোনালোকে গমে পাইছে ড্ৰেছটো দেখা পাই গমে পাইছে আৰু আপোনালোকক কৈছিলো আগতে আমাৰ গাঁৱত তিনিখনকৈ বিহু পাতে বুলি আৰু আজি বিহুত আছে হৰজিত মানৱ আৰু কি আছিল নামটো সমৃদ্ধি শইকীয়া নামটো আচলতে মোৰ মনত নাই তাৰ কাৰণে লগৰজনক খুদি ললো আৰু এতিয়া গৈ আছো বিহু চাবলৈ আৰু আপোনালোকক দেখুৱাই থাকিম যিখিনি পাৰো আপোনালোকক দেখুৱাম আৰু আপুনি যদি মোৰ চেনেল প্ৰথমবাৰলৈকে আহিছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব আৰু যেতিয়া মই ভিডিঅ' আপলোড কৰোঁ তেতিয়া আপুনি সকলোতকৈ আগত পাব আৰু মই অকল ব্লগে নহয় ধুনীয়া ধুনীয়া চাকৰি ইনফৰমেশ্যন আৰু যিকোনো আপডেট আহিলে আপোনালোকক অসম পুলিচ হওক ইণ্ডিয়ান আৰ্মি হওক সকলো আপডেট আপোনালোকলৈ দিবলৈ মই চেষ্টা কৰোঁ আৰু আপোনালোকে চাই থকা স্কিপ নকৰাকৈ আজিৰ বিহুতলীখন আপোনালোকক দেখুৱাই আছোঁ। Hey guys, মোৰ লগত এজন ইউটিউবাৰ আছে তেওঁ বহুত ভাল ভিডিঅ' বনায় আৰু আপোনালোকক চিনাকি কৰি দিছোঁ মই বাৰু চিনাকি নিদিওঁ তেওঁ নিজে চিনাকি দিব। ফ্ৰেণ্ডছ মোৰ চেনেলটোৰ নাম হৈছে লোকেল কমেডি এণ্ড ব্লগ ষ্টাৰ্ট মই ভিডিঅ' বহুত আপলোড কৰিছোঁ কিন্তু ভিডিঅ'বোৰ কোনো চোৱা নাই বেছিভাগে চোৱা নাই তো আপোনালোকে ভিডিঅ'বোৰ চাব আৰু ভিডিঅ'বোৰ যদি ভাল লাগে লাইক এটা কৰি দিব আৰু মোৰ চেনেলটোত সাবস্ক্ৰাইব কৰিব মোৰ ভিডিঅ'বোৰ চাবৰ বাবে তো সেইখিনি আছিল আৰু গাইজ আপোনালোকে যদি চাৰ্চ কৰিব যদি টান পায় ডেছক্ৰিপশ্যনত লিংক দিয়া আছে আপোনালোকে গৈ তাত চাই ল'ব আৰু ভিডিঅ' আজি বিহুখন আপোনালোকক ভালদৰে দেখুৱাম আপোনালোকে চাই থাকিব। এজন ছাবস্ক্ৰাইব লগ পালো আজি মোৰ ছাবস্ক্ৰাইব এজন লগ পালো তেওঁৰ চিনাকি লৈ লওক আপোনালোকে। হেল্ল' নমস্কাৰ মোৰ নাম শ্ৰী গগেন ৰাজবংশী এওঁৰ ভিডিঅ' মই সদায় চাওঁ এওঁৰ চেনেলটো আপোনালোকে শ্বেয়াৰ কৰি দিব ছাবস্ক্ৰাইব কৰি দিব বহুত ভাল ভাল ভিডিঅ' বনায় ডিফেন্সৰ আমি একেলগে দৌৰা চলি হয় পুলিচৰ এডমিট খান যাতে সোনকালে ওলাই দিয়ে সেইটোৱে মই কামনা কৰিলোঁ। আশা কৰিছোঁ গাইজ সকলোৱে অসম পুলিচত ৰানিং পাছ কৰি চাকৰি ল'ব বুলি আৰু চাকৰি লোৱাটো কিন্তু ইমান সহজ নহয় আৰু সহজ হ'বলৈ আপোনালোকে দৌৰিব লাগিব আৰু দৌৰাটোৰ পিছতে মেইন কাম হৈছে আপোনালোকে পঢ়িব লাগিব নপঢ়িলে কিন্তু কাম নাই আমি বহুত কষ্ট কৰি আছোঁ বাৰে বাৰে ফেইল হৈ থাকোঁ কাৰণটো হৈছে পঢ়াৰ কাৰণে পঢ়াত আমাৰ গুৰুত্ব নাই তাৰ কাৰণে এতিয়া আমি পঢ়াত গুৰুত্ব দিছোঁ আৰু আপোনালোকেও দিয়ক আৰু ভৱিষ্যতে আপোনালোকে ছাকচেছফুল হ'ব পাৰিব আৰু বলক ভিডিঅ'টো আৰু আপোনালোকক দেখুৱাই আছোঁ। বৰ্তমান বিহু তলি আছোঁ বিহু তলি আপোনালোকক গোটেইখিনি দেখুৱাম বিহুৰ আজি গোটেইখিনি দেখুৱাম আৰু গায়ক আছে আমাৰ গাঁৱত গায়ক আৰু বিহুত এইবিলাক ল'ৰা ঘূৰি আছে ল'ৰা চাই লওক আৰু ইয়াতে আছে এইবিলাক মানুহ চাই লওক এইবিলাক চাই লওক এইবিলাক দোকান চাই লওক দোকান। এই গাইজ বৰ্তমান আমাৰ গায়িকাজনী উঠিছে আৰু তেওঁলোকৰ গান দেখুৱাই থাকিম আপোনালোকে খালি চাই থাকিব স্কিপ নকৰাকৈ।
When I
এই গাইছ আমাৰ অতিকৈ মৰমৰ আৰু এজন কণ্ঠশিল্পী আমন্ত্ৰণ কৰা হৈছে তেওঁৰ নাম হৈছে বিমান গাৰ্ড আপোনালোকে যদি কম পইচাত 20ৰ পৰা 30,000ত তেওঁক মাতিব খোজে আপোনালোকে পাৰিব আৰু কম পইচাতে তেওঁ গান গায় আৰু তেওঁৰ গান আপোনালোকক দেখুৱাই দিছোঁ ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰি দিব আৰু তেওঁক যদি আপোনালোকে বিচাৰে তেনেহ'লে কমেণ্টত আপোনালোকৰ এড্ৰেছটো দি দিব আৰু তেওঁৰ লগত মই কথা পাতি ল'ম আৰু তেওঁৰ গান আপোনালোকক শুনাই আছোঁ